ক্ৰিপ্টত যদি আপুনি ট্ৰেডিং কৰিবলৈ বিচাৰিছে তেনেহলে সবতকে এটা ডাঙৰ কোৱেশ্চন নিউ ট্ৰেডাৰখিনিৰ মাজত এটো আহে লেভাৰেজ হয় কি আৰু লেভাৰেজ আসলতে আমি কিমান ল'ব লাগে লেভাৰেজটো কেনেকৈ ল'ব লাগে কিমান কেপিটেল আসলতে ইউজ কৰিব লাগে কিমান ৰিস্ক ল'ব লাগে এখিনি নজনাৰ কাৰণে বহুত নতুন ক্ৰিপ্টো ট্ৰেডাৰে নিজৰ একাউণ্টটো ওয়াইপ আউট কৰি দিছে নমস্কাৰ মই প্ৰিতম ফুকন সকলোকে স্বাগতম জনাইছো ফিন এডুবাই প্ৰিতমৰ এটি নতুন ভিডিঅ'লৈ যদি আপোনালোকে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব পাৰে কিয়নো ইয়াতে ফাইনেন্স ৰিলেটেড ভিডিঅ'বিলাক মই আপোনালোকক দিবলৈ চেষ্টা কৰিম আপুনি যদি ক্ৰিপ্টত ভালকৈ ট্ৰেডিং কৰিব পাৰে আৰু ৰিস্ক মেনেজমেণ্টৰ হিচাপটো ক্লিয়াৰ থাকে লগতে কিমান লেভাৰেজ ল'ব লাগিব এই হিচাপটো যদি আপুনি ভালকৈ বুজিব পাৰে তেনেহলে আপুনি ক্ৰিপ্টত ভালকৈ পইচা বনোৱাৰ সুবিধা পাব কিন্তু যদি আপুনি লেভাৰেজ কিমান ল'ব লাগে নাজানে তেতিয়া কি হ'ব ধৰি লওক আপুনি 5-6টা ট্ৰেডত প্ৰফিটে পালে কেতিয়াবা এটা ট্ৰেডতে আপোনাৰ গোটেই কেপিটেলটো ওয়াইপ আউট হৈ যোৱাৰ ভয় থাকে গতিকে আজি আমি এই ভিডিঅ'টোত বুজিম কেনেকৈ আৰু কিমান লেভাৰেজ আমি ইউজ কৰিব লাগে তাৰ আগতে এটা কথা বুজাই দিওঁ বৰ্তমান সময়ত আপুনি 30% টেক্স নিদিয়াকৈ ক্ৰিপ্টত ট্ৰেডিং কৰিব পাৰে তাকো একদম লিগেল ভাৱে আৰু তাৰ বাবে আমি ইউজ কৰিম গভৰ্নমেণ্ট ৰেজিষ্টাৰ তথা FIU registered এটা ব্ৰোকাৰ যেটোত আপুনি ডাইৰেক্টলি UPI দ্বাৰা ডিপোজিট কৰিব পাৰে ডাইৰেক্টলি বেংক একাউণ্টত পইচা উইথড্ৰ ল'ব পাৰে য'ত নেকি 30% ক্ৰিপ্টো টেক্সও নালাগে আৰু আপুনি একদম ইজিলি ট্ৰানজেকচন কৰিব পাৰে লগতে আপোনালোকে ডেসক্ৰিপচনত যদি চেক কৰে ব্ৰোকাৰটো লিংক পাই যাব ইয়াৰ পৰা যদি আপোনালোকে একাউণ্টটো ওপেন কৰি লয় তেনেহলে আপোনালোকে ট্ৰেডিং ফিজত 20% ডিসকাউন্ট পোৱাৰ লগতে আমাৰ টেলিগ্ৰাম চেনেল আছে তাতো আপুনি জয়েন কৰি ল'ব পাৰিব CoinDCX ৰ লিংক মই আপোনালোকক ডেসক্ৰিপচনত দি থৈ দিছো যদি আপোনালোকে বিচাৰে তাতে একাউণ্ট খুলি ল'ব ইয়াতে আপুনি ফিউচাৰছ এণ্ড অপচনতো জিৰো ব্ৰোকাৰেজত আপুনি ট্ৰেড কৰাৰ সুবিধা পাই যাব আৰু লগতে বাকিবোৰৰ লগত যদি কম্পেয়াৰ কৰে ব্ৰোকাৰেজ বহুত লো হয় FIU ৰেজিষ্টাৰ্ড প্লেটফৰ্ম হয় গভৰ্নমেণ্ট ৰেজিষ্টাৰ্ড গতিকে আপুনি ইজিলি ট্ৰেড কৰিব পাৰে কোনো একো প্ৰবলেম নোহোৱাকৈ এতিয়া আমি বুজিম আসলতে লেভাৰেজ কিমান কি ল'ব লাগে তো মেইন বস্তুটো বুজিম যে লেভাৰেজ হয় কি সো একদম শৰ্ট ফৰ্মত যদি আমি বুজিবলৈ চেষ্টা কৰোঁ লেভাৰেজ হৈ গ'ল আপোনাক দিয়া এটা সুবিধা হে ব্ৰোকাৰটোৰ ফালৰ পৰা যেটো সুবিধাত আপুনি খুব কমটি পইচা দি পেলাই আপুনি বেছি বস্তু ল'ব পৰা এটা কেপাসিটি ট্ৰেডিং মানে কি ব্যৱসায় আমি ট্ৰেডিং কৰা মানে কি হয় ব্যৱসায় কৰা হয়নে আমাৰ এজ আ ব্যৱসায় হিচাপে কাম কি আমি যিকোনো এটা বস্তু হস্তাত কিনিলো আৰু দামত বিকিলো তেতিয়াইতো ট্ৰেডিংত প্ৰফিট হয় হয়নে এতিয়া সেম আমি যদি চাও তেনেহলে ধৰা হওক আপোনাৰ ওচৰত 100 টকা বস্তু 100 টকা এটা পইচা আছে মাৰ্কেটৰ ভ্যালুটো হৈ আছে 100 টকা এতিয়া 100 টকা দিলে আপুনি কিমান পাব এটাহে পাব হয় না নহয় আপুনি কি কইলে 100 টকা দিলে আৰু আপুনি এটা পাই গ'ল কিন্তু এটা যেটো বস্তু পালে এটো যদি আপুনি যদি 10 টকা প্ৰফিটত যদি বিকে তেনেহলে কি হ'ব আপোনাৰ 100 টকাটোত 10 টকা এটা প্লাস হ'ব তাৰ মানে আপুনি 110 টকা পাই যাব কিন্তু যদি এই যেটো এটা বস্তু পালে এই বস্তুটো যদি আপুনি যদি 90 টকাতহে বিকি দিলে তাৰ মানে 10 টকা লোকসানত বিকিলে তেনেহলে কি হৈ যাব 90 টকাহে থাকিব বুজি পালে নে কথাটো তাৰ মানে কি হৈ গ'ল প্ৰথমবাৰ আপুনি 10 টকা প্ৰফিটত বিকিলে আপুনি 100 টকা দিলে আৰু এটা বস্তু কিনি আনিলে আৰু আপুনি 10 টকা প্ৰফিটত বিকি দিলে আপোনাৰ 110 টকা হৈ গ'ল কেপিটেলটো কিন্তু যদি আপুনি 100 টকাত কিনি অনাৰ পিছত কোনো মানুহে এটো পইচা নিদিলে কলে যে 90 টকাহে লাষ্ট দিম আৰু আপুনি 90 টকাত বিকিলে তেনেহলে কি হৈ গ'ল আপুনি 10 টকা এটা লোকসান খালে তো আপুনি কে টকা ঘূৰাই পালে আপুনি ঘূৰাই পালে মাত্ৰ ইয়াতে 90 টকা এতিয়া আপোনাক যিটো গুদামৰ পৰা কিনিছিলে হে গুদামটোত কি ক'লে আমাক 100 টকাই দিয়ক আমি আপোনাক কি কৰিছো 100টা বস্তু দি পঠিয়াইছো কিন্তু এই বস্তুকিটা আপুনি আপোনাৰ পইচাটো ভাই ৰিস্ক ল'ব পাৰিব তাৰ মানে মাত্ৰ 1 টকাহে আপুনি ইয়াতে কি কৰিব পাৰিব লছ ল'ব পাৰিব প্ৰতিটো বস্তুৰ দাম কিমান মাৰ্কেটত 100 টকীয়া আৰু এই 100 টকীয়া বস্তুটো আপুনি যদি কিবা কাৰণত দামটো কমি পেলাই 99 টকা হৈ গ'ল তেনেহলে কি হ'ব এই গোটে বস্তুখিনি এই গুদামটো উভতাই লৈ ল'ব তাৰ মানে কি ক'ব আপোনাক আৰু বিজনেছ কৰিবলৈ দিব নোৱাৰি কিয়নো আপুনি মোক 100 টকাহে দিছিলে মই আপোনাক কিমান দিলো মই আপোনাক 100 টকাত 100টা বস্তু দিলো হয়নে 100 টকাত কিমান দিলে তেওঁ 100টা বস্তু আপোনাক দিলে আৰু 100টা বস্তু দিয়াৰ পিছত আপুনি 1 টকা এটা লছ খালে তাৰ মানে আপোনাৰ ধৰি লওক 99 টকাত আপুনি প্ৰতিটো বস্তু বিকি দিলে তো 100টা বস্তু যদি 1 টকাকে লছ খালে আপোনাৰ 100 টকা গুচি গ'ল আপুনি গুদামটোক দিছিলে 100 টকা গতিকে কি কৰিলে গুদামটোৱে গোটেই বস্তুটো লৈ গুচি আহিলে এটুকে লেভাৰেজৰ সুবিধা তাৰ মানে লেভাৰেজৰ অসুবিধা কি
1 টকাও যদি অলপমান কমে আপোনাৰ গোটেই কেপিটেলটো উৰি যোৱাৰ বহুত চান্স থাকে মানে কমিলে বহুত দুৰন্ধৰ গতিত কমিব পাৰে আৰু যদিহে বাঢ়িবলৈ হয় আপুনি যেনেকৈ আগত কি কৰিছিলে 10 টকা প্ৰফিটত বিকিছিলে আপুনি 110 টকা পাইছিলে এবাৰ যেহেতু আপোনাৰ ওচৰত 100টা প্ৰডাক্ট আছে তেনেহলে আপুনি কি কৰিব পাৰিব ইয়াত আপুনি 100 ইনটু 10 টকাকে যদি আপুনি প্ৰফিট লয় তেনেহলে আপুনি ইয়াতে মাত্ৰ 100 টকা ইনভেষ্ট কৰিয়ে ইয়াতে 1000 টকাৰ আপুনি মুনাফা কৰিব পাৰিব যদি আপুনি দামত বিকিব পাৰে এতিয়া চাওক আপুনি 100 টকা ইনভেষ্ট কৰি 1000 টকা মুনাফা কৰিব পৰা অপচনো আছে আৰু অকমান কমি যোৱাৰ লগে লগে আপোনাৰ গোটেই 100 টকাটো লছ হৈ যোৱাৰ চান্স আছে সো এটো হৈ গ'ল লেভাৰেজৰ খেল এতিয়া যিমান বেছি লেভাৰেজ ল'ব হিমান বেছি প্ৰফিট পোৱাৰ চান্সো আছে আৰু হিমান সোনকালে আপোনাৰ কেপিটেলটো খতম হৈ যোৱাৰ চান্সো আছে যদি ভিডিওটো বুজা নাই আৰু দুবাৰমান মানে ৰিভাইজ কৰি পেলাই চাই ল'ব ভালকৈ বুজি যাব ওকে এতিয়া আহোঁ আমি ডাইৰেক্টলি ইয়াত আমি আচলতে কিমান লেভাৰেজ ল'ব লাগে সেই বস্তুটোলৈ তো বহুত নিউ ট্ৰেডাৰ এইটো কনফিউজন থাকে আমি আচলতে লেভাৰেজ যদি ল'ব লাগে ল'ম ক'ত আৰু যদি আপুনি ইয়াতে যদি ট্ৰেড কৰিব বিচাৰে কইন ডিচেক্সত বহুত ভাল ট্ৰেড কৰিবৰ কাৰণে চাৰ্টতে আপুনি এছএল লগোৱা আপুনি এন্ট্ৰি লোৱা টাৰ্গেট লগোৱা সব কাম কৰিব পাৰে প্ৰফিট এণ্ড লছ আপোনালোকৰ আইনাৰ দেখাই থাকে তো আপোনালোকে একাউণ্ট খোলা নাই ডেছক্ৰিপশ্যনত পাই যাব একাউণ্ট খুলি ল'ব লগতে আমাৰ ক্ৰিপ্টো গ্ৰুপৰ একাউণ্ট মানে ক্ৰিপ্টো গ্ৰুপৰ লিংক দিয়া আছে আপুনি যদি ইচ্ছা কৰে আমাৰ যিটো ক্ৰিপ্টো কমিউনিটি গ্ৰুপ আছে ইলানৰ তাতো আপুনি জইন কৰিব পাৰে টেলিগ্ৰামত তাতে আমি ফ্ৰী অফ কষ্ট বহুতো এনালাইচিছ বা বহুতো আমাৰ ধৰক নলেজ আমি শ্বেয়াৰ কৰোঁ আমি যদি চাওঁ একেবাৰে ওপৰতে ইয়াত কি দেখা পাইছোঁ আমি ইয়াতে অৰ্ডাৰ ফৰ্ম আছে অৰ্ডাৰ ফৰ্মখনত আমি ক্লিক কৰিলোঁ ইয়াতে আহি গ'ল এতিয়া চাব মেইন খেলটো ষ্টাৰ্ট হয় ইয়াৰ পৰা সো ধৰা হওক আপোনাৰ ওচৰত এতিয়া পইচা কিমান আছে কাৰেণ্ট ভেলিউ কিমান আছে মোৰ এইটো একাউণ্টত 9700 টকা খুচুৰাটো বাদ দিছোঁ আমি 9700 টকা মোৰ ওচৰত কি আছে বৰ্তমান সময়ত কেপিটেল আছে আৰু মই কি ভাবি লৈছোঁ নিউ ট্ৰেডাৰখিনিয়ে যেনেকৈ ভাবে যে মই প্ৰতিটো ট্ৰেডত 1000 টকাৰ কেপিটেল এটা মই ইউজ কৰিম ওকে মোৰ ডিচিশ্যন কি হৈ গ'ল 9700 টকাটো আছে কিন্তু মই প্ৰতিটো ট্ৰেডত 1000 টকাহে মই কেপিটেল ইউজ কৰিবলৈ চেষ্টা কৰিম এতিয়া মোৰ ইয়াতে লেভাৰেজ কিমান হৈ আছে 100x এইখিনিতে এটা কথা কৈ দিছোঁ কইন ডিচেক্সত যিসকলে ট্ৰেড কৰি আছে পোন প্ৰথম অৱস্থাত আপুনি 100x নাপায় 50xৰ লেভাৰেজ পাব যেতিয়া যেতিয়া আপুনি ট্ৰেড কৰি গৈ থাকিব 7 দিনৰ পিছত আপোনাৰ লেভাৰেজটো অট'মেটিকলি 100x কৰি দিয়া হ'ব আৰু মইতো ক'ম যে আপুনি 100xত লেভাৰেজত ট্ৰেড কৰাতকৈ আপুনি যদি ইয়াতে ট্ৰেড কৰিব বিচাৰিছে বহুতো এনেকুৱা ষ্ট্ৰেটেজি মই আপোনাক শিকাই দিম যিখিনি ষ্ট্ৰেটেজিত আপুনি 50x লেভাৰেজতো বহুত ধুনীয়াকৈ ট্ৰেড কৰিব পাৰিব অ'কে চ' এতিয়া মই 100xৰ লেভাৰেজ লৈছোঁ এতিয়া 100xৰ লেভাৰেজ লোৱাৰ পিছত ছেকেণ্ড যিটো কাম আমি কৰিব লাগে ইয়াতে আছে লিমিট অৰ্ডাৰ মাৰ্কেট অৰ্ডাৰ আমি ধৰক মাৰ্কেট অৰ্ডাৰতে প্লেচ কৰিম মাৰ্কেট অৰ্ডাৰ মানে কি লগে লগে এটা বাই হৈ যাব চ' এই যিটো অপশ্যন আছে ইয়াতে বহুতে কি থাকে চাইজ ইন INR মাৰ্জিন ইন INR থাকে চ' এইটো আমি চাইজ ইন BTC কৰি ল'ম ঠিক আছে চাইজ ইন BTC কৰি ল'ম তাৰপিছত তাৰ তলতে আমাৰ কি থাকে মাৰ্জিন ইয়াতে আপ ডাউন কৰিব পৰা অপশ্যন থাকে যে কিমান টকা ট্ৰেড ল'ব ধৰা হওক ইয়াতে আমি কি কৰিলোঁ 1000 টকা ট্ৰেড ল'লোঁ 1004 টকা হৈ আছে মই 1000 টকা বুলি ধৰি লৈছোঁ ৰাউণ্ড ফিগাৰৰ কাৰণে এতিয়া ইয়াতে আমাৰ এই ট্ৰেডটোত কেপিটেল কিমান ইউজ হ'ব মাৰ্জিন মানে কেপিটেল কিমান ইউজ হ'ব আমাৰ ইয়াতে মাৰ্জিন 1000 টকা তো ধৰি ল'লোঁ ইয়াতে আমি 100xৰ কি লৈছোঁ আমি 100xৰ লেভাৰেজ লৈছোঁ আৰু 1000 টকাৰ আমি কি কৰিছোঁ কেপিটেল ইউজ কৰিছোঁ তো 1000 টকাৰ যদি আমি কেপিটেল ইউজ কৰোঁ তেনেহ'লে আমি চাইজত কিমান বিটকইন আমি পাম আমি বিটকইন পাম 0.014 তো গতিকে 0.014 আমি ইয়াতে কি পাম বিটকইন পাম তো মই বৰ্তমান সময়ত সুবিধাৰ কাৰণে 0.014টোক মই 14 বুলি ধৰি লৈছোঁ ঠিক আছে 14 বুলি ধৰি লৈছোঁ 14টা আমি কি পালোঁ বিটকইন পালোঁ আমি লেভাৰেজ বেছিকৈ লৈছোঁতো 100x গতিকে 1000 টকা দি মাত্ৰ আমি কি মানে কিমান পালোঁ 14টা বিটকইন পালোঁ বুলি মই ধৰি লৈছোঁ ৰাউণ্ড ফিগাৰৰ কাৰণে যাতে আপুনি ভালকৈ বুজি পায় কিবা কাৰণত যদি ইয়াতে মাত্ৰ 20 টকা এটাৰ আপুনি জোখতকৈ দাম বাঢ়ি যায় বা কমি যায় তেনেহ'লে 14টাত 20 টকা যদি আপ বা ডাউন হৈ যোৱা আমি দেখিবলৈ পাওঁ তেনেহ'লে কিমান হ'ব 280 টকাৰ ইয়াতে আপুনি প্ৰফিট বা লছ আপুনি দেখিবলৈ পাব এবাৰ ধৰি ল'লোঁ আমি লেভাৰেজটো কমাই দিম আৰু ধৰি লওক ইয়াতে আমি 60xৰ আমি লেভাৰেজ লৈ ল'লোঁ ঠিক আছে 60xৰ লেভাৰেজ লৈ ল'লোঁ মানে লেভাৰেজটো আমি কমাই দিলোঁ মানে আমি ব্ৰকাৰটোক কৈছোঁ যে আমি অকল 60xৰ লেভাৰেজে আমি ল'ম কনফাৰ্ম কৰিলোঁ এতিয়া আমাৰ 60xৰ লেভাৰেজ হৈ গ'ল এতিয়া যদি আমি ইয়াতে যদি 1000 টকাৰ যদি আমি ট্ৰেডটো ল'বলৈ চেষ্টা কৰোঁ
ৰাউণ্ড ফিগাৰত ধৰি লৈছোঁ 1053 আমাৰ মাৰ্জিন ইউজ হ'ব এইটো দেখা পাইছে 1000 টকা বুলি ধৰি লৈছোঁ এতিয়া আমি কিমান লৈছোঁ 60xৰ আমি লেভাৰেজ লৈছোঁ এবাৰ কিন্তু আমি যেতিয়া 1000 টকা দিছোঁ তেনেহ'লে আমি কিন্তু কিমান পাইছোঁ মাত্ৰ 0.009 বিটকইনহে আমি পাইছোঁ তাৰমানে আমি বুজিবৰ কাৰণে 9টা বুলি ধৰি লৈছোঁ এবাৰ যদি 20 টকা এটা আমি লোৱাৰ পিছত দামটো বাঢ়িলে বা 20 পইণ্ট এটা কমিলে পইণ্ট বা টকা একেটাকে বুজাই আমি বুজিব পাৰোঁ বুজিবলৈ ধৰি লৈছোঁ তেনেহ'লে কি হ'ব আমাৰ 9টাহে লৈছোঁ আমি হয়নে নহয় তেনেহ'লে আমাৰ কি হ'ব ইয়াতে আমাৰ যিটো লছ বা প্ৰফিট হ'ব 180 টকা হ'ব তাৰমানে ভাবক এতিয়া আপুনি আপোনাৰ কেপিটেল আছে 9700 টকা আৰু আপুনি কি কৰিছে ইয়াতে 1000 টকা প্ৰতিটো ট্ৰেডতে মই মানে ইউজ কৰিম বুলি ভাবি লৈছে প্ৰথম ট্ৰেডত আপুনি 100xৰ লেভাৰেজ ল'লে 1000 টকাত আপুনি কিমান পালে 14টা আপুনি বিটকইন পাই গ'ল য'ত নেকি 20 টকাও যদি ওপৰলৈ বা তললৈ মাৰ্কেট যায় 20 পইণ্ট তেনেহ'লে কিন্তু 280 টকাৰ আপোনাৰ আপ বা ডাউন চলিব ছেকেণ্ড বাৰ কিন্তু কি কৰিলে মাত্ৰ 60xৰ আপুনি লেভাৰেজ ল'লে গতিকে আপোনাৰ ইয়াতে কি হৈ গ'ল 1000 টকাত আপুনি মাত্ৰ 9টা বিটকইন পালে য'ত নেকি 20 টকাতে আপোনাৰ 180 টকা আপ বা ডাউন হৈ গ'ল এতিয়া লেভাৰেজত সুবিধা কি লেভাৰেজ লোৱাৰ পিছত যদি আপুনি খুব ভালকৈ আপোনাৰ ডাইৰেকশ্যনত মাৰ্কেট যায় তেনেহ'লে কিন্তু প্ৰফিট পোৱাৰ চান্স বহুত বেছি থাকে কিন্তু যদি আপোনাৰ ডাইৰেকশ্যনত মাৰ্কেট নাযায় তেনেহ'লে কিন্তু লছো বেছি হ'ব আৰু লেভাৰেজ কম ল'লে প্ৰফিট যেনেকৈ কম হ'ব লছো কিন্তু কম হ'ব গতিকে কোৱা হয় যিসকল নিউ ট্ৰেডাৰ তেওঁলোকে সদায় লেভাৰেজটো কমকৈ লৈ ট্ৰেড কৰে যাতে প্ৰফিট বা লছ তেওঁলোকৰ কম হ'ব পাৰে এতিয়া এইখিনিত আমি আৰু এটা বস্তু চাম 9700 টকা আমাৰ টোটেল পইচা আছে আমি 1000 টকা প্ৰতিটো ট্ৰেডত কি কৰিম ৰিস্ক ল'ম আমি ধৰি ল'লোঁ 100xৰ লেভাৰেজ লৈছিলোঁ হয়নে 100xৰ লেভাৰেজ লৈ যদি 1000 টকা যদি আমি লওঁ তেনেহ'লে কিমান আমি পাইছিলোঁ 14টা পাইছিলোঁ হয়নে এইবাৰ ধৰি ল'লোঁ 100 টকা এটা ঘপককৈ ওপৰত উঠি গ'ল বা ঘপককৈ তলত নামি গ'ল তেতিয়া কি হ'ব পাৰে আমি এইটো চাম তো 100 টকা এটা যদি ঘপককৈ ওপৰত বা উঠি গ'ল তেনেহ'লে আপোনাৰ কিমান হ'ব 1400 টকাৰ মাৰ্কেটত আপ বা ডাউন হ'ব তাৰ মানে যদি আপুনি প্ৰফিট পাবলৈ হয় 100 টকা ওপৰত গুচি গ'লতো আপুনি 1000 টকা ইনভেষ্ট কৰিয়ে 1400 টকা প্ৰফিট পাব কিন্তু যদি মাইনাছ যাবলৈ হয় 100 টকা মাইনাছ যোৱাৰ আগতে আপোনাৰ গোটেই 1000 টকাটো শেষ হৈ থাকিব আৰু আপোনাক ট্ৰেডটোৰ পৰা কি হ'ব উলিয়াই দিব বাহিৰলৈ এইটোকে কোৱা হয় ক্ৰিপ্টো মাৰ্কেটত লিকুইডেশ্যন হোৱা বুলি তাৰমানে যিমানৰ কেপিটেল আপুনি ইউজ কৰিছিলে হিমান কেপিটেলটো কি হ'ব অলৰেডি 100 পইণ্ট তললৈ অহাৰ আগতে শেষ হৈ যাব আৰু আপোনাৰ কি হৈ যাব আপুনি এই ট্ৰেডটোৰ পৰা ওলাই আহিবলৈ আপুনি বাধ্য হৈ পৰিব আমি যদি 60xৰ লেভাৰেজটোত যদি চাওঁ ইয়াতো যদি আমি 1000 টকাই যদি ইনভেষ্ট কৰোঁ তেনেহ'লে আমি কেইটা পাম মাত্ৰ 9টা বিটকইনহে পাম তো 9টা বিটকইনত আমাৰ যদি 100 পইণ্ট যদি ওপৰত যায় আমি 900 টকা ইয়াতে প্ৰফিট পাম আৰু সেই অনুপাতে 100 পইণ্টটো যদি আমাৰ মাইনাছ আহি যায় তেতিয়াও কিন্তু আমাৰ 900 টকাহে আমাৰ কি হ'ব লছ হ'ব তাৰমানে এই ট্ৰেডটোৰ পৰা আমাক 100 পইণ্ট মাইনাছ গ'লেও আমাক উলিয়াই নিদিয়ে আমি 100 পইণ্ট মাইনাছ যোৱালৈকেও আমাৰ এই ট্ৰেডটোত আমি থাকিব পাৰিম কিয়নো আমি ইয়াতে লেভাৰেজ কম লৈছোঁ এতিয়া বুজি পালে লেভাৰেজ বেছি ল'লে আপুনি প্ৰফিট নিশ্চয় বেছি পাব কিন্তু অকণমান তললৈ আহিলে আপোনাক এই ট্ৰেডটোৰ পৰা উলিয়াই দিব আৰু 30 পইণ্ট বাকীয়ে থাকিলে ইয়াত কিন্তু লেভাৰেজ কম লোৱাৰ কাৰণে আপুনি 100 পইণ্ট তললৈ অহালৈকে আপুনি ৱেইট কৰিব পাৰিছে কিজানি মাৰ্কেট আৰু ওপৰলৈ যাব হয়নে গতিকে লেভাৰেজ আমি কি কৰিব লাগে প্ৰথম অৱস্থাত সদায় কমটি ল'ব লাগে কিন্তু ল'ম কিমান আমি এইটো বুজি পালোঁ যে কম ল'ব লাগে কিন্তু ল'ম কিমান 40x 50x 60 30 70 কিমান ল'ম এতিয়া কিমাননো লেভাৰেজ ল'ম হেতু আমি এই ভিডিওটোতে আমি বুজিবলৈ চেষ্টা কৰিম সো হেতু বুজিবৰ বাবে আমি যাব লাগিব মাৰ্কেটখনলৈ যিসকলে মাৰ্কেটখন এনালাইসিস কৰিব জানে বা কিবা এটা চাই পেলাই ট্ৰেড কৰে তেওঁলোকে কি ৰাখে মাৰ্কেটত আমি ট্ৰেড লোৱাৰ আগত আমি তিনিটা বস্তু চাওঁ কি চাওঁ এন্ট্ৰি পইণ্ট আমাৰ এই ট্ৰেডটোত আমি ক'ত এন্ট্ৰি ল'ব পাৰিম এছএল মানে ষ্টপ লছ কিমান টকালৈকে আমি ৰিস্ক ল'ম আৰু টিপি মানে টেক প্ৰফিট বা টাৰ্গেট প্ৰাইচ ক'লৈকেনো প্ৰাইচটো যাব ক'লৈকেনো আমি বুক কৰাৰ আমি সম্ভাৱনা আছে সো সেইখিনি চাবৰ বাবে নৰ্মেলি এই চাৰ্টখন যে দেখা পাইছে এই চাৰ্টখনৰ এই কেণ্ডেলবিলাকৰ ওপৰতে কি কৰা যায় নিৰ্ভৰ কৰা যায় যদি আপোনালোকক ভাল ষ্ট্ৰেটেজি লাগে বা মাৰ্কেট এনালাইসিস কৰাৰ ভিডিও লাগে কমেন্ট কৰিব হেগিটা মই আপোনালোকক দি দিম আজি আমি কথা পাতিম অকল লেভাৰেজৰ ওপৰত ধৰা হওক আমি ভাবি ললো যে মাৰ্কেটত
এই জেগাখিনিত এটা আমাৰ ওচৰত বাইং অপৰচুনিটি ওলাইছে আৰু এই যেটো হাই আছে এই হাইটো বাই কৰা ব্ৰেক কৰাৰ লগে লগে কি কৰিম আমি এই ট্ৰেডটোত এটা এন্ট্ৰি লম আমি ভাবি আছো তো গতিকে আমি যদি লং পজিশন এন্ড শৰ্ট পজিশন আমি যদি ইয়াতে যদি ইউজ কৰো তেনেহলে আমি কি দেখা পালো যে আমাৰ ইয়াতে 827 পইণ্টৰ ষ্টপ লছ আছে আৰু ধৰা হওক আমি এই লেভেলটো লৈকে আমি টাৰ্গেট পাম বুলি বহি আছো মানে মাৰ্কেট এইটো লেভেললৈকে ওপৰত যাব বুলি কি কৈছো আমি বহি আছো যদি মাৰ্কেট ওপৰলৈ যায় তেনেহলে একদম এটো ওপৰলৈকে যাব আৰু যদি মাৰ্কেট তললৈ আহে তেনেহলে এইখিনি জায়গাত আমি ট্ৰেডটোৰ পৰা উলাই দিম বুলি ভাবি ললো এতিয়া এই ট্ৰেডটোত আমি আসলতে কিমান লেভাৰেজ লম আমি হেতু কেনেকৈ ডিসাইড কৰিম সো তাৰ বাবে আপুনি এটা কথা মন কৰিব প্ৰতিটো ট্ৰেডতে কিন্তু ষ্টপ লছৰ পইণ্ট বিলাক বেলেগ বেলেগ হয় ঠিক যেনেকৈ ইয়াত যদি আমি চাওঁ 827 বা ধৰি লওক ৰাউণ্ড ফিগাৰ ধৰিছো 800 পইণ্টৰ আমাৰ ইয়াতে কি আছে ৰিস্ক আছে মাৰ্কেটত হয়নে এসএল আছে তাৰ পিছত ধৰিলো জনিবা আমি ইয়াতে এটা ট্ৰেড পালো ইয়াতে আমি ধৰি লওক এই ক্যান্ডেলডালত লৈছো এই ক্যান্ডেলডালৰ লোটো লৈকে ষ্টপ লছ দিলো আৰু এই হাইটো লৈকে ধৰি লওক আমি টাৰ্গেট ৰাখিলো ইয়াতক কিমান আছে ইয়াতক আপোনাৰ কি আছে 500 পইণ্টৰ ষ্টপ লছ আছে ঠিক এনেকৈ কৰি বেলেগ বেলেগ হ'ব পাৰে এতিয়া চাওক আপুনি যদি সেম এমাউন্টৰ ট্ৰেড যদি লয় এতিয়া মই ইয়াতে যদি অকল 41x ৰ যদি মই লেভাৰেজ লওঁ 41x ৰ লেভাৰেজ লৈ পেলাই মই যদি ইয়াতে যদি মাত্ৰ 1000 টকা যদি মই ক্যাপিটেল ইউজ কৰি বুলি ভাবো এতিয়া চাব দেই মোৰ ওচৰত কিমান আছে 9700 টকা মই 1000 টকা যদি ক্যাপিটেল ইউজ কৰি বুলি ভাবো তেনেহলে মই কিমান পাম 0.006 তাৰ মানে মই ইয়াতে 0.006 মই বিটকয়েন মই পাই যাম কিন্তু এটাত আছে মোৰ 800 পইণ্টৰ ষ্টপ লছ এটাত আছে মোৰ 500 পইণ্টৰ ষ্টপ লছ এতিয়া দুইটাতে যদি মোৰ লছ হ'বলে হয় তেনেহলে কিমান হ'ব জানেনে এটো আমি কেনেকৈ ক্যালকুলেট কৰিব লাগে 0.006 ইনটু 800 পইণ্ট তাৰ মানে $4.8 ইণ্ডিয়ান ৰুপিজত যদি আমি কনভাৰ্ট কৰো তেনেহলে ইয়াত আমাৰ লছ কিমান হ'ব 470 ৰুপিজৰ লছ হ'ব 1000 টকাৰ পৰা ঠিক হেনুপাতে এই ট্ৰেডটোত যদি আমি লওঁ তেনেহলে ইয়াতক কিমান লছ হ'ব ইয়াতক আপোনাৰ 0.006 আমি 1000 টকাত এটোৱে পাম কিন্তু গলে কিমান যাব মাত্ৰ 500 পইণ্ট তাৰ মানে মাত্ৰ $3 ইনটু 98 যদি কৈ দিও ইণ্ডিয়ান ৰুপিজত ইয়াত কিমান লছ হ'ব 294 ৰুপিজ এতিয়া চাওক আমি 41x ৰ লেভাৰেজ ললো গটিকে ইয়াত কি হৈ গল আমাৰ লছ হল 1000 টকাৰ পৰা মাত্ৰ 300 টকা ওচৰে পাজৰে ইয়াত কিন্তু অলমোস্ট 500 টকা ওচৰে পাজৰে আমাৰ লছ হৈ গল তাৰ মানে লছ কিটা বেলেগ বেলেগ হৈ গল হয়নে কবাত আমাৰ বেছি লছ হৈছে কবাত আমাৰ কমটি লছ হৈছে তো গটিকে আমি এটো ডিসাইড কেনেকৈ কৰিম যে আমি কিমান এমাউন্টৰ আমি ট্ৰেডটো লম বা আমি কেনেকৈ ডিসাইড কৰিম যে আমি কিমান লেভাৰেজৰ আমি ট্ৰেডটো লম সো তাৰ বাবে একদমে সহজ ফৰ্মুলা এটা মই আপোনাক বুজাই দিছো এই ফৰ্মুলাটো যদি আপুনি ইউজ কৰে তেনেহলে আপোনাৰ কাৰণে যথেষ্ট সুবিধাজনক হ'ব আপুনি সদায় ট্ৰেডটো লোৱাৰ আগত জুখিব কিমান পইণ্টৰ ষ্টপ লছ আছে যেনেকৈ নেকি দেখা পালে 794 পইণ্টৰ ষ্টপ লছ আছে সো আপুনি কি কৰিব জানেনে আপুনিটো প্ৰতিটো ট্ৰেডত ৰিস্ক কিমান ল'ব আগে হেতু ডিসাইড কৰক 1000 টকা ইনভেস্ট কৰাটো নহয় আপোনাৰ ওচৰত 9700 টকা আছে আপুনি 1000 টকা বলে এটা ট্ৰেডত আপুনি ৰিস্ক ল'ব পাৰিব তো 1000 ডিভাইডেড বাই 794 যিমান পইণ্ট আছে 794 আহি গল ইয়াৰ পিছত কি কৰিব লাগিব ডিভাইডেড বাই 98 কৈ পেলাই ডাইৰেক্ট ক্যালকুলেটৰত ইকুৱেল মাৰি দিব যদি আপুনি দেখে যে 1000 টকা আপুনি ৰিস্ক ল'বলৈ বিচাৰিছে 794 আপোনাৰ পইণ্ট আছে ডিভাইডেড বাই 98 কৈ দিয়ে তেনেহলে কিমান ওলাব জানেনে 0.012 তো এটো হ'ব আপোনাৰ বিটকয়েনৰ কোৱান্টিটি তাৰ মানে আপুনি সিধা সিধি এই লেভাৰেজটো চোৱাৰ আগত আপুনি সাইজত আহিব সাইজত কি টাইপ কৰিব জাস্ট 0.012 টাইপ কৰিলে 0.012 টাইপ কৰিলে এতিয়া ইয়াত আপোনাৰ মাৰ্জিন কিমান ইউজ হৈছে 1800 টকা কিন্তু যদি এই ট্ৰেডটোত যাবলৈ হয় আপোনাৰ 1000 টকাই যাব এটো কৰাৰ পিছত আপুনি জাস্ট চাবলগীয়া বস্তু কি হৈ গল এস্টিমেট লিকুইডেশন প্ৰাইস কিমান আছে 67600 তো 67600 হৈ গল এটো প্ৰাইস তাৰ মানে এই জায়গাটোলৈ আহিলে মানে আপোনাৰ ট্ৰেডটো কাট খাই যাব তো সিম্পল আপুনি কি কৰিব জাস্ট লেভাৰেজটো আপুনি অকমান এনেকৈ কমাই দিব কমাই দিয়া লগে লগে কি হৈ গল সব 67400 ত আপোনাৰ লিকুইডেশন প্ৰাইস হৈ গল তাৰ মানে এবাৰ আপোনাৰ লিকুইডেশন প্ৰাইসটো কিমান হৈ গল 67400 তো ইমানখিনি মানলে গুছি আহিলে এতিয়া আপুনি সেফ হৈ গল না ট্ৰেডটো এনেকৈ কৰিব তাৰ মানে সিম্পল আপুনি
এই কুৱেশ্যনটো নকৰিব এক্সেক্টলি কিমান টকা থাকিলে কিমান টকা মই ইনভেষ্ট কৰিম হেতু আসলতে ইয়াতে ভ্যালুলেস কুৱেশ্যন হৈ যায় আপোনাৰ কুৱেশ্যনটো হৈ গ'ল মোৰ ওচৰত যিমান টকা আছে মই পাৰ ট্ৰেড আসলতে কিমান ৰিস্ক ল'বলৈ বিচাৰিছো হেতু আপোনাৰ ওচৰত ৯৭০০ টকা কিন্তু আপুনি পাৰ ট্ৰেড কিমান ল'বলৈ বিচাৰিছে মাত্ৰ ৫০০ টকাৰহে আপুনি ৰিস্ক ল'বলৈ বিচাৰিছে সো ৫০০ টকা ডিভাইডেড বাই ৮০০ পইণ্ট যেটো পইণ্ট য'ত আছে ডিভাইডেড বাই 98 এতিয়া এই বস্তুটোকে আমি যদি চাওঁ তেনেহ'লে কেনেকৈ হ'ব বহুত টাফ নহয় সিম্পল হয় ধৰি লওক আমি ইয়াত এটা ট্ৰেড আমি চাইছিলোঁ যেটো ট্ৰেডৰ আমাৰ ষ্টপ লছ কিমান আছিল ধৰি লওক ৫০০ পইণ্ট ইয়াত এটা ট্ৰেড চালোঁ ইয়াত আছিলে ৮০০ পইণ্ট এতিয়া এই ট্ৰেডটোত কিমান বিটকইন ল'ব এই ট্ৰেডটোত কিমান বিটকইন ল'ব তো ধৰি ললোঁ আপোনাৰ ওচৰত আছে কিমান ৯৭০০ টকাই আছে আপুনি প্ৰতিটো ট্ৰেডত ধৰি লৈছোঁ ৫০০ টকাই আপুনি ৰিস্ক ল'বলৈ বিচাৰিছে তো ফৰ্মুলা কি হৈ গ'ল ৰিস্ক লোৱা পইচাটো ডিভাইডেড বাই এছএল পইণ্ট ডিভাইডেড বাই 98 যেটো ৰিজাল্ট ওলাব হেতু হৈ গ'ল আপোনাৰ কোৱান্টিটি এটো হৈ গ'ল আপোনাৰ কোৱান্টিটি হেয়া বিটকইন লওক ইথেৰিয়াম লওক সোলানা লওক সেম কথা এতিয়া যদি আমি চাওঁ তেনেহ'লে কি হ'ব ইয়াত আমি 500 रुपीजৰ ৰিস্ক লৈছো আমাৰ ষ্টপ লছ কিমান আছে 800 পইণ্টৰ তো আমি 98 এ যদি ডিভাইড কৰো তেনেহ'লে কিমান ওলাব এ যদি ট্ৰেডটোত চাওঁ 500 ডিভাইডেড বাই 800 ডিভাইডেড বাই 98 তো তেনেহ'লে আমাৰ কিমান ওলাব 0.006 তাৰমানে সিধা সিধি এই ট্ৰেডটোত আমি একো নকৰি পেলাই 0.006 আমি যদি লৈ পেলাই ডাইৰেক্ট বাই কৰি দিলো আমাৰ এই ট্ৰেডটোত 1000 টকাই সৰি 500 টকাই গলে মানে আমাৰ ৰিস্ক থাকিব এই ট্ৰেডটোত বুজি পালে এই ট্ৰেডটোত কিমান ৰিস্ক থাকিব 500 টকাই ৰিস্ক থাকিব তো আমাৰ ক্যাপিটাল ইউজ হৈছে 1000 টকা কিন্তু যাব আমাৰ 500 টকাই যিমান টকাৰ ৰিস্ক লৈছে তাতকে যাতে দুগুণ আপোনাৰ ক্যাপিটাল ইউজ হয় তো 500 টকা মই ৰিস্ক লৈছো নহয় মোৰ ইয়াতে কিমান আছে 800 ইউজ হৈ আছে তো মই অলপমান লেভাৰেজটো কমাই দিম লেভাৰেজ হ'ব লেভাৰেজ কমালে ক্যাপিটাল বেছি টকা হ'ব লেভাৰেজ বহালে ক্যাপিটাল কম লাগিব এতিয়া চক 500 টকা ৰিস্ক লৈছো 1000 টকা আমাৰ ইয়াতে লাগি গৈছে তো এই ট্ৰেডটো মোৰ ভাগৰ সেফ তো এনেকে আপুনি ইয়াতে কি কৰিব পাৰে ইউজ কৰিব পাৰে মুঠতে এটোৱে চাব যে এস্টিমেট লিকুইডেশন প্ৰাইস কিমান আছে তো এস্টিমেট লিকুইডেশন প্ৰাইসটো সদায় আপোনাৰ এছএলতকে তলত থাকিব লাগে বা এটোক আপুনি আৰু অলপ কমাই দিব পাৰে এটো কৰিব পাৰে যে বলে মই যিমানৰ ৰিস্ক লৈছো তাৰ দুগুণতকে মই বেছি ক্যাপিটাল ইউজ কৰিম তো 500 টকা ৰিস্ক লৈছে গটিকে বলে 1000 কে ওপৰত মই ক্যাপিটাল ইউজ কৰিম তো এটো কৰিব পাৰে বা তিনিগুণ কৈ দিও তিনিগুণটো সবচে সেফ এটো আপোনাৰ লিকুইডেশন হৈ নাযায় ইয়াতে মই 1400 টকা মই ক্যাপিটাল ইউজ কৰিছো আছে তো 9700 বুজি পালে এটোত আপুনি কৰিব পাৰে এতিয়া ইয়াৰ যদি তলত এটো যদি আমি চাওঁ যত আমাৰ 500 পইণ্টৰ ষ্টপ লছ আছে তাত কেনেকৈ হ'ব 500 ডিভাইডেড বাই 500 পইণ্টে আছে হয়নে ডিভাইডেড বাই 98 তাৰমানে 500 টকা ডিভাইডেড বাই কি থাকিব 500 পইণ্ট ডিভাইডেড বাই 98 সো ইয়াত কি হ'ব আপোনাৰ ইয়াত হ'ব 0.010 সো এই ট্ৰেডটো যদি আমি ল'বলৈ হয় তলৰটো 0.010 আমি ইয়াতে বিট কৰি ল'ম সো এতিয়া ইয়াত আমি কি কৰিছো আমি কিমান লৈছো মাত্ৰ 500 টকা ৰিস্ক লৈছো গতিকে এতিয়া লেভাৰেজটো ইয়াত 29x হৈ আছে ন এতিয়া ইয়াত আমি লেভাৰেজ বহাব পাৰিম এতিয়া যদি আমি 47x কৰি দিওঁ তেনেহ'লে আমাৰ চক মাত্ৰ কিমান ইউজ হ'ল 1400 টকা ক্যাপিটাল ইউজ হ'ল তাৰমানে মুঠৰ ওপৰত এটোৱে চাব যিমান ক্যাপিটাল তাৰমানে আপুনি যিমান ৰিস্ক লৈছে তাতকে যাতে ক্যাপিটালটো সদায় অলমোস্ট 3 গুণৰ ওচৰা-ওচৰি ইউজ হয় তাৰমানে বুজি পালে এতিয়া এই ট্ৰেডটোত যদি আমি লৈছো 500 টকা ৰিস্ক ললো মাত্ৰ 29xৰ আমি লেভাৰেজ ল'বলগীয়া হ'ল এই ট্ৰেডটোক আমি 47xৰ লেভাৰেজ ল'বলগীয়া হ'ল মানে ল'বলৈ সুবিধা পাই গলো তো ইয়াতো আমাৰ 500 হৈ যাব ইয়াতো আমাৰ গলে 500 হৈ যাব তো এটোৱে হৈ গল লেভাৰেজ লোৱাৰ মেইন হিচাপ আপোনালোকে ভিডিওটো আৰু এবাৰ দুবাৰমান ভালকে চাই ল'ব বস্তুটো বুজি পাই যাব মই যিমান পাৰো আপোনালোকক সহজভাৱে বুজাব চেষ্টা কৰিলো আই হোপ আপোনালোকে বুজি পালে যে লেভাৰেজ কেনেকৈ ল'ব পাৰি বা কি হিচাপত ল'ব লাগে আমি কি মন কৰিব লাগে ফাৰ্স্ট আমি এটো ডিসাইড কৰিব নালাগে যে কিমান টকা ক্যাপিটাল আমি ইউজ কৰিম আমি ডিসাইড কৰিব লাগে যে কিমান টকাৰ আমি ৰিস্ক ল'ম 500 700 600 হয় না হেতু লগত আমি ডিভাইডেড বাই কৰি উলিয়াই ললো যিমান কোৱান্টিটি ওলাব হে সাইজত বিটকইনৰ সাইজ ভৰাব এই ক্যাপিটাল নাচাব কিমান ইউজ হৈছে তাৰ পিছতহে ক্যাপিটালটো চাব ক্যাপিটাল কি চাব যিমান টকা ৰিস্ক লৈছে তাতকে 3 গুণৰ ওচৰা-ওচৰি ক্যাপিটাল ইউজ হৈছে নে নাই হোৱা যদি যিমান ৰিস্ক লৈছে হিমানৰ যদি 3 গুণৰ ওচৰা-ওচৰি যদি ক্যাপিটাল ইউজ হৈছে হেতু সবচে সেফেষ্ট ট্ৰেড যদি আপুনি যদি 300 টকা যদি ৰিস্ক লম বুলি ভাবিছে হিসাব কৰি ললে নহয় 300 টকা ৰিস্ক লবলৈ হলে আপুনি কিমান বিটকইন ল'ব লাগিব হিসাবটো উলিয়াই ললে তাৰ পিছত
আপুনি যদি অলমষ্ট 800-900 টকাৰ যদি কেপিটেল ইউজ কৰিব পাৰিছে এইটো আপোনাৰ কাৰণে সবচে সেফেষ্ট ট্ৰেড সো সেই বস্তুটো আপুনি যদি কৰে আপোনাৰ গোটেই বস্তুখিনি নিট এণ্ড ক্লিন হৈ যাব এই সিস্টেমত যদি আপুনি ট্ৰেড কৰে তেতিয়া আপোনাৰ চাব আপোনাৰ লিকুইডেশন হৈ নাযায় ক্যাপিটেল ওয়াইপ আউট হৈ নাযায় আৰু বাকিখিনি আপুনি আৰামছে কৰিব পাৰিব বাকি যিসকলে CoinDCX ট্ৰেড কৰা নাই CoinDCX ট্ৰেড কৰিব পাৰে কিয়নো ইয়াতে আপোনালোকে INR ট্ৰেড কৰাৰ সুবিধা পাই যাব আৰু লগতে আমাৰ ক্ৰিপ্টো গ্ৰুপটোত আপুনি জয়েন হৈ ল'ব পাৰিব ডেসক্ৰিপচনত লিংক দিয়া আছে একাউন্ট যদি খোলা নাই খুলি ল'ব আৰু মই কলোৱে আপোনালোকে ফিনেডোয়াৰ প্ৰিটম যেটো চেনেলত চাই আছে ইয়াতে আপোনালোকে এই ভিডিওটো চাই ল'ব ক্ৰিপ্টো ট্ৰেডিং কেনেকৈ কৰিব পাৰি CoinDCXত ইয়াত A to Z ডিটেইলছ ভাবে বুজোৱা আছে যিসকল বিগিনাৰ্ছ হয় তেওঁলোকে এটো শিকিব পাৰিব যে ইয়াত বাই সেল কৰে কেনেকৈ আই হোপ আপোনালোকক মই ধুনীয়াকৈ বুজাই গলো কেনেকৈ কিয় কি সিস্টেমত আপুনি ল'ব পাৰিব কেনেকৈ আপুনি লেভাৰেজটো সিলেক্ট কৰিব লাগে চাওক ইয়াতে মেইন কথা কি হৈ গ'ল আসলতে আমি যেতিয়া ক্ৰিপ্টো ট্ৰেড কৰিবলৈ আহোঁ কেটামান কুৱেশ্যন যেনেকৈ নেকি কিমান টকা থাকিলে আমি কিমান টকা ইনভেষ্ট কৰিব লাগে বা কিমান টকা আমি ট্ৰেডটো ল'ব লাগে সেইটো ডাঙৰ কুৱেশ্যন নহয় ডাঙৰ কুৱেশ্যন হৈ গ'ল আমাৰ ওচৰত যিটো টকা আছে যিটো ইনভেষ্টমেণ্ট কৰিবলৈ পইচা আছে বা যিটো আমাৰ কেপিটেল আছে হেতুক বাদ দি পেলাই আমি কিমানৰ ৰিস্ক পাৰ ট্ৰেড হিচাপত ল'ম সো পাৰ ট্ৰেডৰ হিচাপটো প্ৰথমতে আমি উলিয়াই ল'ম তাৰ পিছত আমি কি হিচাপ কৰিব লাগিব যিমানৰ ৰিস্ক লৈ আমি ট্ৰেডটো লৈছো যিমান পইণ্টৰ ৰিস্ক আছে তাত এই যিমান টকা আমি ৰিস্ক ল'ম বুলি ভাবিলো হেমান টকা যাবলৈ হলে কিমান কোৱান্টিটি ল'ব লাগিব আৰু 3 নম্বৰ পইণ্ট আমি কোনটো মনত ৰাখিব লাগে আমি যিমান টকা ৰিস্ক লৈছো আমি লেভাৰেজটো এনেকুৱাকৈ হিচাপ কৰি ল'ব লাগে যাতে আমাৰ কেপিটেলটো যিমান ৰিস্ক লৈছো তাৰ যাতে 3 গুণ ওচৰ-ওচৰি হয় তো যদি আপুনি যদি 200 টকাৰ ৰিস্ক লৈ যদি আপুনি ট্ৰেডটো কৰিছে তেনেহলে মিনিমাম চাব যাতে 600 টকাৰ ওচৰা-ওচৰি যাতে এটলিষ্ট আপোনাৰ কেপিটেল ইউজ হয় আপুনি যদি 1000 টকাৰ যদি এটা ট্ৰেডত যদি এসএল ৰাখিছে ৰিস্ক লৈছে তেনেহলে আপুনি চাব যাতে 3000 টকা ওচৰে-পাজৰে আপোনাৰ যাতে কেপিটেল ইউজ হয় সেই হিচাপত লেভাৰেজটো মিলাই ল'ব তেতিয়া একদম সেফ থাকিব একদম সিম্পল ওয়ে হেতু কাম কৰিছে তাৰ পিছত আপুনি কমেন্ট কৰিব যে আপোনাৰ যেটো ক্ৰিপ্টো ট্ৰেডিং জাৰ্নি হেতু আগতকে স্মুথ হৈছে নে নাই হোৱা